যেতিয়া মই প্ৰথম জুণ্ডাইমান গুণ্ডাৰ কাৰণে চিলেক্ট হৈছিলোঁ বিকজ অফ তাৰ অডিশ্যন হৈ গৈছিল অডিশ্যনতো মই অহাও নাছিলোঁ নাছিলে আঙুৰ নাছিলে বাৰু সেইখন কেনেকৈ আহিলে মোৰ হাতলৈ সেইটো মই গম নোপোৱাকৈ মই হিৰো হৈ গ'লোঁ মোক মাতি পঠালে চন্দ্ৰমোদয়দাৰ ঘৰলৈ ঘৰত গৈ পেলাই মোক ক'লে যে কথা পাতি ক'লে তুমি কাইলৈ পৰহিলৈ প্ৰডিউচাৰৰ অফিচত আহিব পাৰিবা মই কৈছোঁ পাৰিম অফিচলৈ গ'লোঁ গৈ পেলাই বহালে এটা সৰু ৰুমত স্ক্ৰিপ্ট এখন দিলে দি পেলাই ক'লে এই ডাইলগকেইটা পঢ়া আৰু মুখস্থ কৰা মই পঢ়িলোঁ বোলে হ'ল তোমাৰ মতে কোৱা মই একো নকওঁ তোমাক মই মোৰ মতে কৰিলোঁ অ'কে গ'ল কথা গ'ল প্ৰডিউচাৰৰ ওচৰলৈ গ'ল তেখেত আজি আমাৰ মাজত নাই বাৰু খুব ভাল মানুহ আছিলে প্ৰাঞ্জল ভৰালীয়ে তাৰপিছতে মোক ক'লে যেতিয়া তুমি যিখিনি মোৰ আগত কৰিলা সেইখিনি এখেতৰ আগত কৰা কৰিলোঁ প্ৰডিউচাৰে ক'লে আৰু এটা দিয়ক তাত লুটিয়াই পেলাই আৰু এটা দিলে তাতে অন ডেট মমেণ্ট লগে লগে চালোঁ চাই পেলাই হ'ল কৰা তোমাৰ মতে কৰা মই মোৰ মতে ক'লোঁ প্ৰডিউচাৰে আৰু এটা দিয়ক অকণ খং উঠিছে তেতিয়া নল'লে ডাইৰেক্ট নল'বি এইবোৰ কিয় কৰিছা মোৰ মনত সেইটো আহিছে তাৰমানে আৰু তেতিয়া অকণমান উগ্ৰ স্বভাৱৰ আছিলোঁ টিংচকৈ মাৰিছে আৰু এইবাৰ বোলো কম আৰু 2005 তাৰপিছতে 3 নম্বৰটো ক'লোঁ 3 নম্বৰটো কোৱাৰ পিছত কৈছে হেৰি হ'ব এই মুদৈ বাকী কথাখিনি পাতি লওক বাহিৰলৈ লৈ আহিছে আহি পেলাই মুদৈয়ে মোক তেতিয়া দিনতেই টকা 10,000 মোৰ হাতত দিছে এয়া লোৱা আমুক তাৰিখে মুহূৰ্ত আছে অলপ তোমাৰ মতে অলপ কাপোৰ চাপোৰ অলপ কিনি ল'বা এহাতে টকা এহাতে স্ক্ৰিপ্ট আৰু মই তাতে সুধিছোঁ দাদা যদি বেয়া নাপায় ক'ব নি মই কোনটো কেৰেক্টাৰ কৰিম বোলো অলপ চাই যায় তুমি নাই নাছিলে সেইখিনি সময়তখন তো এখন স্ক্ৰিপ্টৰ পইচা লৈ পেলাই সুধিছোঁ যে মই কোনটো কেৰেক্টাৰ কৰিম মোক আপুনি ক'ব নেকি কৈছে তুমি গমেই পোৱা নাই নেকি মই কৈছোঁ নাজানো নহয় আপোনালোকে কৰালে মই কৰিলোঁ কৰিম কোনটো এতিয়া আপুনি কৈছে মুহূৰ্ত আছে কৈছে জুনৰ কেৰেক্টাৰটো এতিয়া তুমি যোৱা মই এনেকৈয়ে আহিছোঁ বহুত দেৰি ভাবি আছোঁ চিনেমা এনেকৈ পাই নেকি যেতিয়া চিনেমা ছবি জগতলৈ আহিছিলোঁ তেতিয়াৰ পৰা মোৰ মন আছিলে যে মই চিনেমাখন কৰিবই লাগিব এনেই মই কৰিমেই আৰু ভবা নাছিলোঁ যে এনেকৈও চিনেমা আৰু মোৰ টাৰ্ণিং পইণ্ট বাৰু মোৰ জীৱনৰ সেইখিনিয়ে তাৰপাছত আৰু এটা কৈলোঁ সেইটো নক'লে আধৰুৱা হ'ব মই অশান্তি পাই থাকিম যেতিয়াৰ পৰা চিনেমা কৰিলোঁ যেতিয়াৰ পৰা আহিলোঁ তেতিয়াৰ পৰা সদায় এজন মানুহৰ মানে চাই থাকোঁ সেইজনে হ'ল ভাইমন দা প্ৰয়াত মনিন সদায় ভাবি থাকোঁ এই মানুহজনৰ লগত এটা কাম কৰিব পৰা হ'লে তো ইন বিটুইন মই বহুতখিনি চিনেমা কৰিলোঁ নাই মই 14খনমান কৰিলোঁ সদায় ভাবোঁ এই মানুহজনে মোক নেচাই নে নেদেখে নে মই ইমান বেয়া এক্টৰ নে এই মানুহজনে কিয় নাচায় মোক কেতিয়াবা খঙো উঠে এনে একেবাৰে ডাইৰেক্টৰটো এনেকুৱা ধৰণৰ উঠে আমাক দেখা নাপায় কৈ দিছোঁ দে খোলা তাৰপিছত এৰি দিলোঁ যা লাষ্ট হেৰি চাইছোঁ ৰামধেনু চাই আৰু খং উঠিছে আমিবোৰ এক্টৰ নহয় নেকি এনেকুৱা ধৰণৰ খুব আহিছে তাৰমানে মনিন বৰাৰ ওপৰত মোৰ আমাক মাতিব নোৱাৰে তাৰপিছত আকৌ চিন্তা কৰোঁ হয়তো চাগে মই ভাল এক্টৰ নহয় গ'ল কথা গ'ল তাৰপিছত ৰিজুদাহঁতৰ লগতো চিনাকি নাছিলে হ'লো আমি এনেকৈ গ্ৰুপ এটা আছোঁ গোটেই এই ৰিজুদাই ফোন কৰে তই ক'ত আছোঁ মই ঘৰত বাপুৱে মাতিছে তই আহিব পাৰিবিনে তাৰপাছত আৰু মই নোৱাৰোঁ মই আহি আছে দিলোঁ পকাই একদম পাহাৰৰ ওপৰৰ পৰা GMCৰ ওপৰৰ পৰা পাই গ'লোগৈ আহি মই আহিলোঁ তোৰ লগত কথা পাতিম তো বহাই পেলাই ক'লে যে এনেকৈ ছবি এখনৰ কথা ভাবিছোঁ যেতিয়া এইখন কিন্তু নাটক আছিলে হেঙুলৰ সেইখনত মই এতিয়া ছবি কৰিব লৈছোঁ চব কেৰেক্টাৰবোৰ বনাই আছোঁ এই কেৰেক্টাৰটো লিখি থাকোঁতে মোৰ তোমাৰ কথা মনত আহিলে তো শুনি লোৱা মই শুনিবলৈ এইফালে কিট মাৰিলে নহয় এইবাৰ ক'ত যাব এইবাৰ মই এৰি নিদিওঁ মনিন বৰুৱাক একদম বহি ল'লোঁ আৰু তাৰপিছতে ৰিজুদা নাই তোমাক তেওঁ উঠি গ'ল ৰুমলৈ তাৰপিছত মোক কৈ আছে তেওঁ কি কৈছে মোৰ মনত একো সোমোৱা নাই মই কেতিয়া মাক ক'বগৈ পাৰোঁ মোৰ সেইটোৱে আছে তাৰমানে তাৰপিছতে কৈ মেলি শেষ কৰিলে তাৰপিছত ভাইমনে মোক সুধিছে তুমি কৰিবানে কেৰেক্টাৰটো মোৰ কি সোধে আপুনি কৰিবনে কেৰেক্টাৰটো কৈছে নহয় সকলোৰে মানে নিজৰ এটা চৰিত্ৰ পচন্দ থাকে ন তোমাৰতো নহ'বও পাৰে মনিন বৰা হ'ল বুলি তুমি কৰিবা নেকি মোৰ কি কথা কয় মই কৰিবই লাগিব এইটো কেৰেক্টাৰ আৰু কেৰেক্টাৰটো নোটত খুব ধুনীয়া আছিলে সেই কেৰেক্টাৰটো পালোঁ তাৰপিছতে আমি আহিলোঁ যথাসময়ত শ্বুটিঙো হ'ল যথাসময়ত আমি শ্বুটিং কৰিলোঁ আৰু এটা সেইখন লৈ পেলাই এটা মুহূৰ্ত আছিলে যেতিয়াৰ পৰা অভিনয় কৰিছিলোঁ তাৰ আগত বেষ্ট এক্টৰ বহুত পালোঁ ষ্টেট এৱাৰ্ডটো একদম চকুৰ আগত আছিলে ষ্টেট এৱাৰ্ডটো কেতিয়া পাম আৰু তেখেতৰ লগত সৌভাগ্য আৰু দুৰ্ভাগ্য দুয়োটা হ'ল মোৰ সৌভাগ্য হ'ল এখন ছবি কৰিলোঁ সেইখনৰ থ্ৰুৱেদি সেইখনৰ সেই কেৰেক্টাৰটোৱে মই ষ্টেট এৱাৰ্ড পালোঁ দুৰ্ভাগ্য সেইখনে মোৰ তেখেতৰ শেষ চিনেমা সেইকাৰণে এই ইন বিটুইন এই জাৰ্ণিটোত এই মানুহজনৰ কাম কৰাটো মোৰ এটা খুব সৌভাগ্যৰ ক্ষণ আৰু এইটো দুৰ্ভাগ্য মানুহজনক যদি আৰু অলপ পালোঁহেঁতেন হয়তো তেখেতৰ পৰা আৰু অলপ শিকিলোহেঁতেন কিন্তু ন' ডাউট ওলাইছে কাৰণে কৈছোঁ শেষ মুহূৰ্তত যেতিয়া তেওঁ মই বিচনাৰ ওচৰত বহোঁ তেতিয়া তেখেতক সোধোঁ যে দাদা কিবা ক'বনে আমাক কিবা দি থৈ যাবনে তেতিয়া মোক আজি ওলাইছে কাৰণে কৈছে যে তোমালোক সকলোৱে খুব ভাল এজন অভিনেতা তোমালোকে কাম কৰি যোৱা আৰু চিনেমা উদ্যোগটো আগলৈ নিয়া আৰু এটা মোক কৈছিলে যে তুমি
পাৰিবা হেৰি পৰিচালনা কৰিবলৈ কেতিয়াবা হাত দিবাচোন মই দাদা মোৰ সেইটো সাহস এতিয়ালৈকে হোৱা নাই কৈছে নহয় আৰু কেইবছৰমান লোৱা আৰু অলপ এক্টিং কৰা তাৰপিছত তুমি এবাৰ পৰিচালনা কৰিবা তেতিয়া দুটামান শিকাই থৈ গৈছিলে যে পৰিচালনা কৰিলে কি কি লাগে সেই সময়খিনি মই নাপাহৰোঁ কিন্তু সেই সময়খিনি আজি মই দুখ কৰিব বিচৰা নাই সেইখিনি মই সুখ কৰিব বিচাৰিছোঁ যে ভাইমন দাৰ নিচিনা মানুহজনৰ সান্নিধ্য মই পালোঁ